মানে অসমবাসী ৰাইজ আৰু চাই আছে আপোনালোকে বিকাশ গগৈ ব্লগ আৰু মোৰ ব্লগলৈ আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ খাদ্য বা যিকোনো শাক পাচলি খাদ্য বিভিন্ন ধৰণৰ শাক পাচলি আপোনালোকে ভাল পাই চাগে খাই, আৰু ময়ো তেনেকৈ বহুত চব্জিৰ ভিতৰতো কিছুমান ধৰণৰ চব্জিহে মই তাতো মানে খাই ভাল পাওঁ। সকলো চব্জি মোক প্ৰিয় নালাগে, কিন্তু আপোনালোকৰ দেখাই দিছোঁ মোৰ চব্জিখিনি, মই চব্জিটো আৰু কি খাই ভাল পাওঁ, যিহেতু মানে বজাৰৰ পৰা লৈ আনিছিলোঁ চব্জি, আৰু প্ৰায় মানে চব্জিবিলাকে মই এনেকুৱা ধৰণৰ চব্জিবিলাকে খাই ভাল পাওঁ। যদি আপোনালোকৰ ভাল পায় তেনেহ'লে এটি লাইক কৰি দিব আৰু লগতে এটি কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আপোনালোকে কোনটো চব্জি খাই আটাইতকৈ সুন্দৰ পায়। গতিকেলৈ বন্ধুসকল, বলক এতিয়া মই ভিডিঅ'টো আৰম্ভণি কৰোঁ। দেখি পাইছে আপোনালোকে বিভিন্ন ধৰণৰ চব্জি, মানে এইফালে আছে আপোনাৰ খুতৰা, আৰু এই খুতৰা চব্জিটো মই খাই খুবেই ভাল পাওঁ। যিহেতু সেউজীয়া শাক পাচলিৰ ভিতৰত মানে মই এই শাকৰ ভিতৰত আটাইতকৈ মানে মই দালি কিবা কিবি অগৰম বগৰমত থাকি মানে কেঁচা চব্জিটোৱে মোৰ প্ৰিয় হয় বেছিকৈ, আৰু মই সেই ঘৰলৈ মানে যিমান যি হ'লেও কেঁচা চব্জিটোৱে আনো। দালিটো থাকেই, কিন্তু কাৰণ মই কেঁচা চব্জিবিলাকে বেছি মই ভাল পাওঁ। এইফালে আছে আপোনাৰ খুতৰা, এইফালে দেখি পাইছে যিহেতু জিলিমিলি, কিন্তু সকলো সময়তে সকলো চব্জি আচলতে নাপায়। গতিকেলৈ সেয়েহে পোৱা সময়তে যি সময়তে কেঁচা চব্জিবিলাক পোৱা হয় সেই সময়তে আমি খাব লাগে। একচুৱেলি আমাৰ কেঁচা চব্জিয়ে আমাক ইয়াত কোনো সাৰ কিবা কিবি প্ৰয়োগ এনেকুৱা ধৰণৰ বস্তুবিলাক ঔষধৰ মানে দিয়া নাযায়, আৰু সেয়েহে এইবিলাক মানে পথাৰতে হয়। যোনবিলাকত খেতি কৰা হয়, ধান খেতি বা কিবা কিবি খেতি কৰি থকাৰ পিছত মানে এইবিলাক চব্জিবিলাক হৈ যায়। গতিকেলৈ এইবিলাক চব্জি মানে খুবেই ভাল বুলি মই ভাবোঁ, আৰু এইবিলাকে খাব লাগে। এইফালে আছে আপোনাৰ জংঘলৰ কচু, দেখিছে এমুঠি হৈ গ'ল জংঘলৰ কচুই, আৰু বহুতে কয় কচু থুৰ, আৰু কিছুমানে কয় কচু ঠাৰি, মানে বিভিন্ন ধৰণৰ কথা বা এনেকুৱা ধৰণৰ হেৰি কয়। আৰু এইফালে চাওক, আপোনালোকক দেখাইছোঁ লফা, কিন্তু লফা শাকটোৰ মেডিচিন দিয়ে নে নিদিয়ে নাজানো বাৰু, কিন্তু হ'লেও মোৰ আটাইতকৈ মানে মই এনেকুৱা এইখিনি চব্জি মোৰ ভাল লাগে, কাৰণ এইখিনিত কোনো ঔষধ প্ৰয়োগ কৰা নাযায়। আৰু এইফালে দেখিছে আপোনালোকক মই দেখাই দিছোঁ কণ বিলাহী, চাওকচোন কি সুন্দৰকৈ মানে একদম ধুনীয়াকৈ আছে কণ বিলাহী, খুতৰা, জিলিমিলি, এফালে হৈ গ'ল আপোনাৰ কচু থুই, আৰু এজাত চব্জি মই আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক, এই চব্জিটো আপোনালোকে হয়তো বহুতে চিনিও পায় আৰু বহুতে চিনি নাপায়। এইটো হ'ল মৰাপাতৰ নিচিনা, হয়নে? একজেক্টলি দেখিবলৈ মৰাপাতখিলা নিচিনা পাতখিলাহেঁত, কিন্তু ইয়াৰ এই বস্তুটো আচলতে খাই খুব ভাল লাগে। এইটো আমাৰ অসমত প্ৰায় কমটি হয়, এই বস্তু ওলাই আপোনাৰ পাহাৰ মানে বা নদী কাষৰীয়া ঠাইত ওলায় বুলিহে মই ভাবোঁ। যিহেতু পাহাৰৰ কিনাৰত মানে এই বস্তুটো বেছিকৈ ওলায়। আপোনালোকে দেখি পাইছে, মই পাতখিলাহেঁত ধুনীয়াকৈ আপোনাক দেখাই দিছোঁ। চাওকচোন, কিছুমানে আপোনালোকে চাগে নিশ্চয় চিনি পায় অম্বে পাত, আৰু অম্বে পাতৰ নিচিনা একেই হয়, কিন্তু এই চব্জিটো খাবলৈ পিছল লাগে অলপমান। জোল বনালে মানে একদম যেনেকৈ মৰাপাত মিঠা মৰা যেনেকৈ জোল বনালে পিছল হৈ যায়, এই বস্তুটো তেনেকুৱা নিচিনা হয়, কিন্তু এই বস্তুটো ভাজি খাবলৈ ভাল লাগে। ভাজিলেও মানে অকণমান পিছলীয়া বস্তুটো আছে ইয়াত, আৰু ইয়াত মানে বহুত ধৰণৰ মিক্সাৰ আছে, ভেদাইলতাও আছে। এইবিলাক ভেদাইলতা দেখিছে, মানে বিভিন্ন ধৰণৰ ইয়াত কোমলীয়া চব্জি, মানে সেইটো খায়ো ভাল লাগে। আৰু বহুত ইয়াতে একেবাৰে একোৱেই নাথাকে, যদিও এইবিলাকত যদি কিবা এটা ঔষধ প্ৰয়োগ কৰা বা ক'ৰবাত ছিটিয়াওঁতে হয়তো লাগিবও পাৰে, এইবিলাকতো আৰু নাথাকে। মানে এইবিলাক জংঘলত হয়তো, আৰু এইবিলাক পাহাৰত হয়, পাহাৰৰ কিনাৰত দাঁতিত হয়, সেয়েহে মানে ইয়াত কোনো প্ৰয়োগ নাই ঔষধৰ। আৰু বন্ধুসকলে আপোনালোকে দেখাই আছোঁ ৰ'ব, আৰু এটা বস্তু, এইটো চাওক, এই বস্তুটো খাই খুব ভাল লাগে। আপোনালোকে নিশ্চয় চিনি পাইছেই, আৰু এইটো বজাৰত খুবেই ওলায়, কিন্তু এই বস্তুবিধ আমাৰ অসমৰ পোৱা নাযায়। অসমত পোৱা যায়, কিন্তু এই বস্তুটো অসমত উৎপাদন নহয়, বা অসমত মানে এনেকুৱা ফল নহয়, আৰু এইটো ফল নহয় আচলতে চব্জিহে বাৰু, কিন্তু এই বস্তুটো অসমত পোৱাহে যায়, কিন্তু অসমত উৎপাদন নহয়। বস্তুটো হৈ গ'ল পাহাৰীয়াত, মানে এইটো হয় পাহাৰত হয়, এইটো পাহাৰীয়া কলডিল। আপোনালোকে নিশ্চয় চিনি পায় পাহাৰীয়া কলডিল, আৰু খুব খাই মজা লাগে। এইটো আপোনাৰ লোকেল কুকুৰা হ'ব লাগে, লোকেল কুকুৰাৰ লগত অলপ সৰু সৰুকৈ কাটিব লাগে, কাটি পানি এইটো ভাজি মানে অকণমান বনাব লাগে, আৰু ভালকৈ বিৰাট মজা লাগে, টেষ্টি লাগে। খাই চাব যদি
মই কোৱা কথাটো মিছা হয়। আপোনালোকে লোকেল কুকুৰাৰ লগত ধুনীয়াকৈ ইয়াক সৰু সৰুকৈ বাকলি 2-1 পেলাই দিব, কিন্তু খাই খুব প্ৰিয় লাগিব আৰু ভাল পাব আপোনালোকে। আশা কৰিছোঁ নিশ্চয় খাই চাব। আৰু যদি কোনোবা খাই চাইছে বা পাইছে তেনেহ'লে এটি কমেণ্ট কৰি জনাই দিবচোন খাই কেনেকুৱা আপোনালোকে পাইছিলে। আৰু আজিকালি মন কৰিছেই চাগে আপোনালোকে ধনিয়া পাত, নহয় জানো, যাক কোৱা হয় একদম ধুনীয়া, মানে ধুনীয়াৰ যিকোনো চব্জিত হওক, দালিত হওক, কিবাত হওক দিলে একদম বিৰাট ধুনীয়া এটা চেন আহে, নহয় জানো বাৰু বন্ধুসকল। যি কি হওক নহওক বাৰু, এমুঠিত ধুনীয়া 10 টকা দি পেলাই মই 3 মুঠি লৈ আনিছিলোঁ। এনেকুৱাকৈ ধুনীয়া 3 মুঠি, এইটো মুঠিটো 10 টকা মুঠি। আৰু এই ধুনীয়া পাতটো আচলতে চেন আজিকালি ইমান নোলায়। আগতে ধুনীয়া পাতটো এনেকৈ গোন্ধিলেও বা কিবা এটা কৰিলেও আপোনালোকে বহুত বিভিন্ন ধৰণৰ চেন পায় বা গোন্ধ পায়, বহুত মজা লাগে। কিন্তু আজিকালি ইমান চেন নাই, তথাপিতো ধুনীয়া বস্তুটো মানে খুব মজা বস্তু এইটো, সেইটো কাৰণেও লৈ আহোঁ। আৰু ভাল লাগিব বুলি কেঁচা চব্জিৰ লগতে মিলি জুলি দিলে মানে ভাল লাগিব, সেয়েহে লৈ আনিছোঁ। হ'লে চাওকচোন বন্ধুসকল, কি মজাকে মানে একদম কুকুৰা চব্জিটো মানে বইল হৈ আছে, আৰু লগতে দিয়া হৈছে ইয়াত কণ বিলাহী আৰু সৰু সৰু ফুল আলু দি দিছোঁ। এনেকৈ কৰি বইল কৰিছোঁ। বইল কৰি খাই ভাল লাগে। ইয়াত দেখিছেনে ফুল আলু মোৰ আচলতে প্ৰিয়, মই পাওঁ একদম মানে বইল শাকে আৰু বেছি ভাল লাগে। আৰু এইফালে চাওকচোন মানে আলু এই গোটেই গোল গোল কৰি পিনে পিচ পিচকৈ কাটি ল'লোঁ। আৰু কাটি মানে এতিয়া ইহঁতক মানে ভাজি ফ্ৰাই কৰি দিব লাগিব। ফ্ৰাই কৰি দিলে মানে খাই বোলে ভাল লাগে বুলি কৈছে, গতিকেলৈ সেয়েহে সিহঁতক এইগতে কাটি দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো বন্ধুসকল ইমানে আছিল। বাই বাই।